সুপ্ৰভাত বন্ধুসকল, আকৌ আজি এটা নতুন ভিডিঅ' লৈ মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ৰ'দে আজি নতুনকৈ চেণ্ডেল পিন্ধি খোজকাঢ়িবলৈ লৈছে। সি সেইকাৰণে প্ৰথমতে অকণমান আচৰিত হৈছে, চেণ্ডেলযোৰ পিন্ধি খোজকাঢ়িব জনা নাই, কিন্তু লাহে লাহে সি চেষ্টা কৰি আছে, পাৰিবগৈ আৰু। tak tuh itu so. এইকেইটা যেনিবা এনি টাইম দবা দবিকে থাকে। ককায়েকে কৰিলে না ভায়েকক মোৰ বেয়াও নালাগে আকৌ দেই, বিৰাট ভাল পায় আৰু। ৰ'দ পেন কি হ'ল? আজি আৰাধ্যা আৰু জোনাকৰ কালাৰ একে হৈছে চোলা। সেফটি হেলমেট পৰিলে দুখ নাপাবলৈ হয় নে? কিন্তু আমাৰ এতিয়া ৰ'দে পিন্ধে নাই ক'ব নোৱাৰো নহয়। সি আহিলে নি? এইটো খুলিলে কিবা আহিছে চাব লাগিব নহয়। চাওঁ জোনাক, এইটো কি? এইটো কিচেন ষ্টেণ্ড। এইটো কিন্তু হেৰি এইটো মেটেল যে, ভাল একেবাৰে। এইটো ভাল লাগিছেনে? আজি তোমাৰ হেলমেটো আহি গ'ল, কিচেন ষ্টেণ্ডো আহি গ'ল, আৰু আমাৰ ৰ'দৰ পটি ট্ৰেইনাৰো আহি গ'ল। এতিয়া আমাৰ ৰ'দক ইয়াত ট্ৰেইন কৰিব লাগিব, হয় নাই ৰ'দ? জানো পাই ট্ৰেইন কৰে মানে ভাঙিয়ে পেলাই নি ঠিক নাই নহয়। হা সেইটো ভৰিত পৰিলে একদম দুখ পাবা, সেইটো একদম আইৰণ। ক'ত দাদা? ক'ত দাদা? ককা ক'ত গ'ল? ককা নাই। আইতাক মাতা যোৱা। মজা, ভাল লাগিছে দেই। হয় নি কথাটো? ইমানেই পৰিছে তাৰমানে, আৰু খোজকাঢ়িব পৰা অকণো খোজে লৈ থাকে আৰু পৰি থাকে। সেইকাৰণে আনি দিছোঁ, দাম নাজানো কিবা কামত হয়, এতিয়া পিন্ধিছে আৰু। এইটো কি? এইটো এইকেইটা কোনে দিলে? এইকেইটা মায়ে আনিছে চোৱা টেঙা। ধুবলৈ আছে, আমি পাৰিলে ডাঙৰক মেংগ' কাচি বনাই দিছোঁ। দাদা ক'ত? দাদা কেঞ্জিহে আনিলোঁ দে। অ' ৰ'দ, তুমি যুদ্ধ কৰিবলৈ যোৱা নি? সৈনিক এজন আমাৰ সৈনিক। আমৰ বতৰত আজি আকৌ এটা আমৰ ৰেচিপি ট্ৰাই কৰিম, মানে আমৰ আইচক্ৰীম তৈয়াৰ কৰিম। এইটো জোনাকৰ ডিমাণ্ড, আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আহকচোন তেনেহ'লে চাওঁ কেনেকৈ মই বনাইছোঁ। কিন্তু তৈয়াৰ কৰিবৰ কাৰণে মই এনেকুৱা আধা লিটাৰৰ আমুল তাজা পেকেট এটা লৈছোঁ। আম লৈছোঁ এনেকুৱা দুটা এইটো চাইজৰ দুটা আম লৈছোঁ। প্ৰথমতে মই গাখীৰ আধা লিটাৰ উতলাবলৈ দিলোঁ, আৰু তাৰ আগতে মই বাতি এটাত অকণমান গাখীৰ আঁতৰাই ৰাখিছিলোঁ, আৰু সেই গাখীৰখিনিত মই এচামুচ কৰ্ণফ্ল'ৰ আৰু এচামুচ জোখত মই কাষ্টাৰ্ড পাউডাৰ ভালদৰে গুলি ল'ম। এইখিনি গুলি লৈ পেলাই মই এটা ছাইডত ৰাখি দিম, আৰু গাখীৰখিনি প্ৰথমতে উতলিবলৈ দি এইখিনিৰ মাজত গাখীৰখিনি ডাঠ হ'লে মিহলাই দিম। এতিয়া গাখীৰখিনি ইয়াৰ বইল হৈছে, মই গেছৰ ফ্লেমটো কমাই পেলাই তাতে 3 চামুচমান, ডাঙৰ চামুচে 3 চামুচমান জোখত চেনি দিছোঁ। এনেদৰে গেছৰ ফ্লেমটো হাই কৰি লৈ কণ্টিনিউৱাছ লৰাই থাকিম, আৰু গাখীৰখিনি প্ৰায় আধাতকৈ বেছি কম হ'বলৈ দিম, ডাঠ হ'বলৈ দিম। ইমান গৰমত কি বনাইছা?
বনাম বুলি এনেকুৱা এটা কাম ল'লোঁ মানে কণ্টিনিউৱাছ লৰাই থাকিব লাগিব। বাপৰে হ'লেও মানে ধুনীয়াকৈ ইমান কৈ আছে যোৱাবাৰ বনাইছিলোঁ নে আজি ভাবিছোঁ বনাম আজি বনাই থ'লে কাইলৈ খাবলৈ এইখিনি মানে এতিয়া মই লৰাই আছোঁ যে লৰাই মানে আধা লিটাৰ গাখীৰ মানে লৰাই মানে তাৰ এতিয়া আধাতকৈ আধা কৰিবগৈ লাগিব হৈ যাব ফুল ফ্লেমত লৰাই আছোঁ দুটাই পানী চুব ফুলত পানী দিব লৈছে নেকি চুলে 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 পানী চুলে এতিয়া যিখিনি মই আগতীয়াকৈ মিক্স কৰি থৈছিলোঁ কৰ্ণফ্ল'ৰ এচামুচ আৰু কাষ্টাৰ্ড এচামুচ দি গাখীৰখিনি সেইখিনি মই উতলাই ৰখা গাখীৰখিনিত মিক্স কৰি দিম এইখিনি চাব এইখিনি যাতে ভালদৰে গুলি লয় যাতে কোনো লাম্পছ নাথাকে এইখিনি এতিয়া মই গাখীৰখিনিৰ লগত মিক্স কৰি দিম গেছৰ ফ্লেমটো এইখিনি সময়ত মই কমাই লৈছোঁ এতিয়া যিখিনি কাষ্টাৰ্ড পাউডাৰ আৰু কৰ্ণফ্ল'ৰ মিক্স কৰা গাখীৰ সেইখিনি মই মিলাই দি কম জুইত এতিয়া এইখিনি আৰু 5-6 মিনিটমান উতলাম অলপ ডাঠ হ'বলৈ দিম এতিয়া গেছটো অফ কৰি দিম মই এইখিনি অলপ ডাঠ হ'ল এতিয়া মই বাতি এটালৈ এইখিনি নমাই ল'ম আৰু ঠাণ্ডা হোৱালৈকে অলপ দেৰি মই লৰাই ৰাখিব লাগিব এইখিনি মই বাতি এটালৈ নমাই থ'লোঁ নমাই পেলাই এতিয়া ৰুম টেম্পাৰেচাৰলৈ আহিবৰ কাৰণে মই এইখিনি অলপ কণ্টিনিউৱাছ লৰাই থাকিম অলপ দেৰি লৰাই নাথাকিলে মানে ওপৰত মানে খৰ বান্ধি যাব সেইটো নহ'বৰ কাৰণে এনেকৈ ঠাণ্ডা হোৱালৈকে অলপ দেৰি লৰাই থাকিম এয়া দুটা আম এনেকৈ টুকুৰা টুকুৰা কৰি ল'লোঁ এইখিনি এতিয়া মিক্সিত মই এতিয়া এইখিনিও মোৰ ঠাণ্ডা হৈ ডাঠ হৈ আছে এইখিনি মই দি দিম আৰু ইয়াতে মই এটা আমুল ফ্ৰেছ ক্ৰীম ইয়াত প্ৰায় 2 টেবুল স্পুন জোখত ইয়াত দি দিম এইখিনি আমুল ফ্ৰেছ ক্ৰীম ঘৰত নাথাকিলে নিদিলেও হ'ব দিলে বৰ ধুনীয়া ক্ৰীমি হয় মিক্সিত প্ৰায় 2-3 মিনিটমান ব্লেণ্ড কৰিলোঁ আৰু অকণমান মিক্সিটো ৰৈ চলাব লাগে মানে এবাৰ দিব লাগে বন্ধ কৰিব লাগে তেনেকুৱাকৈ ধুনীয়াকৈ তোমাৰ মিহি হৈ গ'ল ইয়াতে মই অকণ ভেনিলা এচেঞ্চ এড কৰিম মিক্স কৰি দিলোঁ এতিয়া ভালদৰে এতিয়া মই এটা প্লাষ্টিক কণ্টেইনাৰত এইখিনি ঢালি পেলাই ফ্ৰিজত ৰাখিম এতিয়া মই তেনেকৈ টেপ কৰি দিম যাতে এয়াৰ বাবলছখিনি নাইকিয়া হয় তাৰপিছত এইটো মই ধুনীয়াকৈ ঢাকনিখন লগাই 2-3 ঘণ্টালৈ ডিপ ফ্ৰিজত ৰাখিম এইখিনি যে মই ডিপ ফ্ৰিজত ৰাখিছিলোঁ সেইখিনি প্ৰায় 3 ঘণ্টামানৰ পাছত মই এয়া উলিয়াই আনিছোঁ এয়া চাওকচোন একদম ছেট হৈ গৈছে এইখিনি সময়তে এইখিনি মই আকৌ এবাৰ ভালদৰে মিক্সাৰ জাৰত দি ব্লেণ্ড কৰি লওঁ কাৰণ তেনে কৰিলে কি হয় এইখিনি সম্পূৰ্ণ ক্ৰীমি হয় আৰু আইচ ক্ৰিষ্টেল কম হ'বলৈ নাপায় মাজত এয়াৰ নোসোমায় আৰু খুব স্মুথ হয় আইচক্ৰীমটো এইবাৰ কিন্তু মিক্সিটো মই প্ৰায় 30 ছেকেণ্ডমানৰ কাৰণেহে চলাম তেনে কম সময় আকৌ পুনৰ মই একেটা প্লাষ্টিক কণ্টেইনাৰতে এয়া মই ঢালি দিছোঁ সেইটো দি দিলোঁ আৰু এনেকৈ চামুচ এফালে ওপৰৰ লেভেলটো ধুনীয়াকৈ সমান কৰি দিওঁ এতিয়া মোৰ ওচৰত যিহেতু ক্লিন ৰেপটো নাই ক্লিন ৰেপটো থাকিলে ভাল নাই কাৰণে মই এটা চাফা পলিথিন লৈ এনেকৈ ওপৰৰ পৰা চিল কৰি দিছোঁ আৰু তাৰ ওপৰত মই যিখন কণ্টেইনাৰটো সাপৰ সেইখন টাইটকৈ লগাই দিম আৰু হোল নাইটৰ কাৰণে মই এইখিনি ফ্ৰিজত ৰাখি দিম আৰু কাইলৈহে মই এইখিনি চাম আৰু কাইলৈ কেনেকুৱা হৈছে মই আপোনালোকক দেখুৱাম আৰু খাবলৈ কেনেকুৱা হৈছে সেইখিনিও জনাম হোল নাইট ৰখাৰ পিছত এয়া মই এইটো খুলিছোঁ আচলতে মই মাজতে আকৌ এবাৰ খুলি চাবলগীয়া হ'ল কাৰণ ৰাতিপুৱা 5টামান বজাৰ পৰা একদম কাৰেণ্ট নাই প্ৰায় 4-5 ঘণ্টা সময় কাৰেণ্ট কটা আছিল সেইকাৰণে এইটো চেক নহ'লে কিবা মোৰ ভাগ্য বেয়া আছিল নে কি নাজানো চেক কৰোঁতে সেই হ'লটো যে দেখিছে সেইকাৰণে অকণমান চেক কৰি চাইছিলোঁ কিন্তু হোৱা নাছিল এতিয়া প্ৰায় তাৰপিছত আকৌ কাৰেণ্ট আহিলে 2-3 ঘণ্টা ৰখাৰ পিছত এয়া উলিয়াই আনিছোঁ এইটো হ'ল মোৰ ফাইনেল মেংগ' আইচক্ৰীমৰ আউটকামটো দেখিবলৈ যিমান ভাল হ'ব লাগিছিল সিমান নহ'ল কাৰণ কাৰেণ্টৰ মাজতে গুচি গ'ল কাৰণে এতিয়া খাবলৈ কেনেকুৱাকৈ কৈ আছে আইচক্ৰীমটো দেখিবলৈ বহুত ধুনীয়া নাই হোৱা যদিও কিন্তু খাবলৈ বহুত বেছি ধুনীয়া হৈছে একদম মই সঁচাকৈ কৈছোঁ আৰু মাষ্টাৰ ৰেচিপি হয় যিহেতু কোনো ইলেক্ট্ৰিক বিটাৰ নালাগে হুইপ ক্ৰীম নাই ইউজ কৰা বহুত ধুনীয়া হৈছে গৰমত আমৰ বতৰত এবাৰ বনাই খাওক মাষ্টাৰ ৰেচিপি হয় আৰু কেনেকুৱা লাগিলে মোক জনাব কমেণ্টত
তেনেহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টি মই এইখিনিতে শেষ কৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেলত আপোনালোকক অন্য এটি দিনত পুনৰ লগ পাম। আৰু যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে যেন প্লিজ ছাবস্ক্ৰাইব কৰি আমাৰ সৰু পৰিয়ালটিৰ এটি অংশ হৈ পৰে। আৰু মোৰ পৰিয়ালটিক ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। ভিডিঅ'টি চাই কেনে লাগিল আৰু শেষলৈকে ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। আজিলৈ তেনেহ'লে আহিছোঁ, ধন্যবাদ।